জেং হৈ গ'ল ৰাইজ পুৰা জেং পুনৰ এটা ভিডিঅ' শ্বট বনাইছোঁ আপোনালোকে দেখিছে ধুনীয়া এখন চেনেল চ দেখি আছে আপোনালোকে ক'ৰ পৰা কৰি আছোঁ আজি হৈছে লাষ্ট ডে অৰ্থাৎ আজি বিহু ইয়াত চেছ সকলোবাৰে আজি আহি আছে আচুৰ্য বৰপাত্ৰ তাৰপাছত পৰবিন বৰা আছিল না পৰবিন বৰা চ ধুনীয়াকৈ আজি দিনত আহি গ'লো কালি আপোনালোকে নেক্সট ভিডিঅ'ত বহুতখিনি মৰম ভাল পোৱা দিছে বহুত ধুনীয়া মানে মই যিখিনি বিচাৰিলোঁ সেইখিনি পাইছোঁ আৰু তো যিখিনি হওক আজি আহি আছে আজি মানে লাষ্ট ডে ইয়াত পুৰা চাওক না পেণ্ডেলখন কাইলৈ ভালকৈ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক চ' এইফালে চাওক আজি যদি পাৰোঁ সোনকালে আহিব লাগিব পুৰা এইখন চ' যিখিনি হওক আজি অলপমান পাঠশালাখন ঘূৰোঁ মানে বিশাল চাইল বজাৰ তাত পুৰা বৰ ধুনীয়াকৈ ভিডিঅ' দিছে ত' আজিৰ ভিডিঅ'টো পুৰা ধামাকেদাৰ হ'ব আমাৰ মানে আজিও ইয়াত লাষ্ট ডে আমাৰ মানে আজিৰ ফাংচন শ্ব'খন চাই ধুনীয়াকৈ ঘৰলৈ যাম আজি আপোনালোক দুখন ভিডিঅ'তে একেলগে চাই থাকিব আশা কৰিছোঁ ঠিক আছে আৰু লাইকটো কৰি দিব কালি যি কষ্ট নাই এইখিনি মানৰ পৰা দুখাইছোঁ কালি পুৰা তাত ত' যিখিনি হওক না দিব নেকি আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আৰু ৰাইজ মঞ্চখন চাওক না পুৰা LED স্ক্ৰীণৰ পৰা মানে পুৰা ওপৰৰ পৰা দুখাই দিছিলোঁ আপোনালোক ওপৰৰ পৰা চাওক পুৰা আৰু মই সেইখিনি পৰা চাইছোঁ কাইলৈ পুৰা ওপৰৰ পৰা দুখাইছোঁ আপোনালোক এই মঞ্চ ছেটখন মানে বন্ধুসকল বাহিৰৰ পৰা অহা দিল্লী মুম্বাই তাৰ পৰা ভালকৈ নাজানো কিন্তু এইটো মানে বাহিৰৰ এই ছেটআপটো মঞ্চৰ কিন্তু পুৰা আনলিমিটেড লাগিছে আৰু এইবাৰ প্ৰথম এনেকৈ মঞ্চখন পাঠশালাত হৈছে ফাৰ্ষ্ট টাইম এনেকৈ যিখিনি হওক গাইছ সেয়া বাজাৰ চালোঁ ষ্টাইল বজাৰ বিশাল আৰু কিবা কিবি চালোঁ এইবিলাক নুলুকালোঁ আৰু যিখিনি হওক অলপ পাছত মানে আমাৰ মানে সাতদেৰীৰ ওচৰতে মানে অলপ আগত মুকলি বিহু আছে বোলে তাত ধুনীয়াকৈ যাম মুকলি বিহু ভাইবটো দুখাম মুকলি বিহু কেনেকুৱা তাৰপাছত ধুনীয়াকৈ এইফালে চাবলৈ যাম ঠিক আছে এইটো হৈছে পাঠশালা চিনেমা হল মানে অলপ বেলেগ হেন ভাই মানে কিবা এটা একলেন ভাই আহে মানে মই ওলাই আহিলোঁ ৰাইজ ধুনীয়াকৈ আবেলি হৈ গ'ল বৰ্তমান 5:21 মানে আমাক তাৰ পৰা মানে সেই আজিও আঁতি হৈছে কি বুলি আজিও আমাৰ 5 হৈছে ধুনীয়াকৈ চ' কৈছে যিমান সকলে মানে আহা ত' আমি যাইছোঁ মানে ইয়াত কি বুলি কয় জাগা দুটাখিনি খাৰপাৰা নে কি এইখিনি ইয়াত মানে মুকলি বিহু আছে ভাবিছিলোঁ অলপ দুখাম বুলি কিন্তু তাত যাব দিছে সোনকালে মানে যিমান পাৰে ভাল বুলি তাত বোলে মুকলি বিহু আছে বোলে এনেকৈ দুখাই লোৱাৰ ভিউটা ত' পাঠশালাত ডাইৰেক্ট গৈ লগ পাইছোঁ আজি মানে আচুৰ্য বৰপাত্ৰ সোনকালে উঠিব বোলে তাৰমানে বঙাইগাঁৱতো প্ৰগ্ৰেম আছে ত' ইয়াৰ পৰা ডাইৰেক্ট ধুনীয়াকৈ ইয়াত আজি আছে বোলে ত' ডাইৰেক্ট পাঠশালাত গৈ লগ পাইছোঁ আপোনালোক অ'কে ৰাইজ ধুনীয়াকৈ আহিলোঁ আজি মানে অলপ সোনকালে আহিলোঁ মানে বৰ্তমান বাজি আছে 6:45 মানে 5 লৈছোঁ আজি মানে দুখন কাটছোঁ আমি ধুনীয়াকৈ এইফালে মানে পুৰা খালী আজি মানে ভালকৈ দেখুৱাব পাৰিম কাইলৈতকৈ আজি মঞ্চখন এইফালে চ' আজি কাইলৈতকৈ ভালকৈ দেখুৱাবলৈ পাৰিম আৰু আজি আছে বন্ধুসকল আচুৰ্য বৰপাত্ৰ এণ্ড পৰবিন বৰা চ' আচুৰ্য বৰপাত্ৰ মানে আজি এডভান্স হ'ম মানে আমাৰ সৰ্বগত মাতিছে 28 তাৰিখে আহিব চ' আজি ভালকৈ এডভান্স চাই থ'ম আজি পুৰা ঠিক আছে কিন্তু বিশেষকৈ আজি মই পৰবিন বৰাক চাম মানে মোৰ মানে গানবিলাক ভাল লাগে তেওঁ চ' পুৰা দুখাওঁ আজি আপোনালোক ঠিক আছে আৰু এনেকুৱা পাছ লোৱা মানে ইয়াত মানে বহুত কঠিন তথাপিও মানে আমাৰ ইয়াত মানে বিকাশ দা বহুত ধন্যবাদ দিব লাগিব এনেকৈ মানে অৰ্গেনাইজ কৰাৰ কাৰণে চ' সেইটোৰ দ্বাৰা ধন্যবাদ জনাইছোঁ আৰু আজি পুৰা আপোনাক ফাংচন দেখুৱাবলৈ চেষ্টা কৰিম এই মঞ্চখনৰ ক্ষেত্ৰত হৈছে মানে আমি বেলুনৰ তলত জানো আছোঁ এনেকুৱা ভাইব আছে মানে কেমেৰাৰ দৰে ইমান লগা নাই কিন্তু বেলুনৰ তলত আমি থকা যেন লাগিছে পুৰা আৰু ফাংচন এতিয়া আৰম্ভ হ'ব পুৰা ধুনীয়াকৈ এনেকৈ দিবি চাওঁ এতিয়া উপভোগ কৰক এবাৰ এণ্ট্ৰিটো কোনটো খাতৰাতে আহিছে পাঠশালা বিহুলৈ দ্বিতীয়বাৰ আহিছোঁ সকলোলৈকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ পাঠশালা বিহুৰ সমূহ কৰ্মকৰ্তা উপস্থিত সকলো ৰাইজে ৰঙালী বিহুৰ বহুত ইয়াৰ পৰা উল্লেখ জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ নিপন দাক আঠটা বজাৰ পৰা অনুষ্ঠান কৰিবই লাগিব মনে মনে আহি তো চকুৰে খেলি দিনো আজি ধীৰে ধীৰে দেখো হৃদয়তে মোৰ বাঢ়ে সকলোৱে পুৰা মানে মোবাইল ওলাই লৈছে পুৰা চাওক না পুৰা মোবাইল ওলাই লৈছে বগেনভিলিয়া হোৱাৰ কাৰণে পুৰা ত' আমিও ওলাই লৈছোঁ পুৰা ধুনীয়াকৈ ভিডিঅ' বনাব চাব যাব এতিয়া বগেনভিলিয়া তুমি নকলা কিয় গলা দূৰলে ভগৱান নাছিল তুমি হঠাৎ এৰি যাবা কৰিয়েৰা বদলিয়া তুমি নহ'লে এই চহৰ নুফুলে তুমি নহ'লে
আৰু এইফালে প্ৰগ্ৰাম চলি আছে আৰু এই যে ভাইৰেল হৈছিলে ইয়াৰ ঋষিকেশ ভাই এতিয়া চাওক পুৰা ধুনীয়াকৈ আছোঁ ৰবৰ পৰা লগত গাইছিল বগেনভিলা কি ধুনীয়াকৈ গাইছে চাওক পুৰা মানে অলপ মানে মিছ নোহোৱাকৈ ধুনীয়াকৈ এনেকৈ আছোঁ তো বৰপেটাৰ গ'ল শেষত প্ৰবীণ বৰাক মানে আদৰিবৰ হ'ল তাৰপিছত বিহু অলপমান ভাইব চাই লওক বিহু ভাইবটো লাগিব না মানে বিহু নচা দেখে নাই আৰু এইফালে শেষত প্ৰবীণ বৰা পুৰা ৰাইজ পুৰা খালি দিব এতিয়া পুৰা ধুনীয়া মানে ৰিয়েলত অলপ বেলেগ দেখে মানে ফটোৰ ভিতৰতকৈ এতিয়া উপভোগ কৰক আপোনালোকে ফাংচন ঠিক আছে গাইজ নেক্সট ফ্ল'ৰত আপোনালোক লগ পাম নিশ্চয় ভিডিঅ'টো ভাল পাইছে ত' লাইক শ্বেয়াৰ সকলো সাবস্ক্ৰাইব কৰিব ঠিক আছে চ' যিমানবোৰ আপোনালোক ভাল কৰি ক'বলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো চ' লাইক শ্বেয়াৰ কৰিব বাই বাই